আপোনালোকে ভাবিব পাৰে মই ক'ত আছোঁ। এটা বিচিত্ৰময় বস্তু দেখাম মানে এইখন যে দেখিছে, এইখন মোৰ যে ওপৰত আছে যে এখন দলং হয়। মানে ইমানেই ধুনীয়াকৈ বনাইছে ন দলংখনৰ পিলাৰটোৱেদি এনেকৈ তলেদি কোজা হৈ পাৰ হ'ব লাগে। ইঞ্জিনিয়াৰকেইটাক মানিছোঁ মই মোবাইলৰ পৰা এটা লাইক দিছোঁ। এনেকুৱা ইঞ্জিনিয়াৰ লাগে। আমাৰ এনেকুৱা ইঞ্জিনিয়াৰ হ'লে মানে আমাৰ এই অসমখন মানে বহুত উন্নতি হ'ব। মানে এনেকুৱা ইঞ্জিনিয়াৰ লাগে। এনেকুৱা ইঞ্জিনিয়াৰ থকাটো ভাল। এনেকুৱা মানে এনেকৈ কোজা হৈ পেলাই পাৰ হ'ব লাগে, এনেকৈ পিলাৰটো তলেদি এনেকৈ। সেইটো মানে খেলটো সেইকাৰণে মানে ইমানেই ধুনীয়া নহয়, মই মানে ৰ'বই নোৱাৰিলোঁ, ভিডিঅ'টো বনাই দিলোঁ আৰু। দেখিছে নহয়, এনেকুৱা ইঞ্জিনিয়াৰ নে ঠিকাদাৰ নে এতিয়া কোনজন মেইন এতিয়া ঈশ্বৰহে জানিব। এইখন কোনে মানে ক'ত এতিয়া ডিপ্ল'মা ল'লে, এতিয়া কেনেকৈ পাছ কৰিলে সিহঁতিহে জানিব। এতিয়া চুকুৱে পাছ কৰিলে নে কেনেকৈ পাছ কৰিলে নাই, কিন্তু এনেকুৱা ধুনীয়া দলং মই জীৱনত দেখাই নাই। এনেকুৱা দলং মই দেখাই নাই। এনেকৈ কোজা হৈ পাৰ হ'ব লাগে, এনেকৈ কোজা হৈ পাৰ হ'ব লগা দলং মই জীৱনত দেখাই নাই। একদম ধুনীয়া বস্তু এটা দেখাই দিছোঁ আজি।